ৰাতিপুৱা 7:15 হৈছে। যিহেতু আমি বিয়া ঘৰতে আছোঁ। ৰাতিপুৱা কামো পালোঁ, ব্লাউজত মোক দহি গাঁঠিব দিছে। অলপ দেৰিকৈ উঠি মেলি আৰু ওলাম, দেখাই যাওঁ। আজি বিয়াখন চাই যাওঁ, মোৰ লগৰ ছোৱালী বিয়া হয়। তো আমি বিয়া ঘৰতে আছোঁ। কালি আহিলোঁ, কালি জোৰণ দিয়া আৰু মদ তেল দিয়া হৈ গ'ল। চ' ফাইনেলি বিয়ালৈ ওলাই মেলি হৈ গ'ল আমাৰ চবৰে। ময়ো ওলালোঁ, দেখাম বাৰু ভালকৈ ভিডিঅ'টো। চ' মোৰ লগৰখিনি ওলাই হৈ গ'ল, সিহঁতকে এবাৰ দেখাই দিওঁ। এনেই লভলি হয়, মোৰ লগৰে হয়। হাই। তাই বহুত ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে, ব্লেক কালাৰৰ, বহুত ধুনীয়া লাগিছে। দীপিকা হয়, এও মোৰ লগৰ হয়, আমি গোটেইখিনি লগতে পঢ়া। তাইকো বহুত ধুনীয়া লাগিছে। আঞ্চি হয়ে, তাইও বহুত ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে, নিজে এম্ব্ৰইডাৰী কৰি পিন্ধিছে। তাই বহুত ভাল লাগিছে চবকে। এইজনী মই হয়। মোক কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। এইডোখৰ পেণ্ডেলৰ সন্মুখৰডোখৰ হয়, বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আজি মই নসাজে নিজকে চাওঁ, দুহাতে লিখি ললো তোমাৰ নাম, কোনতে জিয়া। এতিয়া দৰা আহিবলৈও টাইম হৈছেহি, 9টা বাজিব হৈছে। এতিয়া কিছুমান নিয়ম আছে, সেই নিয়মবোৰ কৰি মেলি কইনা উলিয়াই দিয়া হ'ব। দৰা আহি পাবলৈ হৈছে, যিহেতু আমি দৰা আগবাঢ়িবলৈ আমি চব বাহিৰত ৰখি আছোঁ। ফাইনেলি দৰা কইনা উলিয়াই দিবলৈ হৈছে এতিয়া টাইম। কাষলে যাম, মৰমে আদৰি লবা খং অভিমান, লাজে লাজে তোমালে চাম।